আমাৰ টেট LP টেট আৰু UP টেট লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী টেট অহা 2টা বছৰলৈ আমি অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে ইতিমধ্যে আমাৰ টেট পাছ কৰি থোৱা যথেষ্ট সংখ্যক কেণ্ডিডেট আমাৰ আছে আমাৰ যিমান ভেকেন্সি আছে এই ভেকেন্সিৰ কাৰণে ইতিমধ্যে টেট পাছ কৰি থোৱা আমাৰ কেণ্ডিডেট আছে এটো হল এক নম্বৰ কথা দ্বিতীয় কথাটো হল যে আমি আগতে সিটেট আমি এলাউ কৰা নাছিল আমাৰ যুক্তিটো আছিল যেহেতু আমি ৰাজ্য চৰকাৰে টেট পাতিছো গতিকে আমি সিটেট এলাউ কৰা নাছিল এতিয়া আমি সিদ্ধান্তটো গ্ৰহণ কৰিছো যে আমি ৰাজ্য চৰকাৰে টেট নাপাতো এটাকে আমি সিটেট এলাউ কৰিম এতিয়া গতিকে যিসকলৰ সিটেট আছে তেওঁলোকো এপ্লাই কৰিব পাৰে তৃতীয় এটা প্ৰশ্ন আহিব কোনোবা কেণ্ডিডেটে ক'ব পাৰে যে আমি DLED পাছ কৰি থৈছো গতিকে এতিয়া আমি টেট পাছ নকৰিলে আমিতো টেটৰ আমাক সুবিধাটো দিব লাগে আৰু তেওঁলোকৰ কাৰণে সুবিধাটো আছে কাৰণ সিটেট প্ৰতি বছৰ দুবাৰকে হয় প্ৰতি বছৰ দুবাৰকে হয় গতিকে তেওঁলোকে সিটেটত সেই সুযোগটো পাব এতেকে ৰাজ্য চৰকাৰৰ কনসিয়াস সিদ্ধান্তটো হ'ল যে আমি 2 বছৰৰ কাৰণে আমি ষ্টেট টেট নাপাতো যিখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন হয় আমাৰ এক্সিস্টিং পাছ কৰি থোৱা পুল অফ কেণ্ডিডেটৰ পৰা এডিশনালি অৰ সিটেট পাছ কৰা কেণ্ডিডেটৰ পৰা আমি এইখিনি গ্ৰহণ কৰিম হাই স্কুল আৰু হাই সেকেন্ডাৰী কি এটো হ'ব আমাৰ NCTৰ নৰ্মছ মতে হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুলৰ কাৰণে আমাক টেটটো মেন্ডেটৰি নহয় কিন্তু আমি ৰাজ্য চৰকাৰে এটো মেন্ডেটৰি কৰি ৰাখিছো কিন্তু যেটো আইন আছে আইন অনুসৰি প্ৰতি বছৰে টেট অনুষ্ঠিত কৰাটো বাধ্যতামূলক তেতিয়ালে আইন উলংঘন নকৰে 2 বছৰ নহয় আমি আইনত কথাটো তেনেকে নাই যদি আমি সিটেট এলাউ কৰো আমি ষ্টেটে টেট পাতিব নালাগে আমি যদি ষ্টেটে টেট পাতা নাই তেতিয়ালে আমি সিটেট এলাউ কৰিব লাগিব তো আমি এলাউ কৰাৰ সিদ্ধান্ত লৈছো কেণ্ডিডেট সকলে দুবাৰ দুটা একেখিনি কাৰিকুলাম লৈ দুটা পৰীক্ষা দিব লাগে ষ্টেট টেটো দিব লাগে সিটেটো দিব লাগে আমি এতিয়া কৈছো যে সিটেট দিলেই হেতু আমি গ্ৰহণ কৰিম